নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বুটৰ দাইলৰ নিমখীয়া চানা বনাব লৈছোঁ। দালিখিনি ধুনীয়াকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পাছত এচামুচ বেকিং চ'ডা দি 5-6 ঘণ্টামানৰ কাৰণে তিয়াই থ'লোঁ। তাৰ পৰা পানীখিনি ধুনীয়াকৈ টুকি ল'লোঁ। ইয়াতে এটা অনুৰোধ, মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে লাইক এটাও মাৰি দিব। তাৰ পৰা কপাহী কাপোৰ এখনত ধুনীয়াকৈ আধা ঘণ্টামানৰ কাৰণে শুকুৱাই ল'লোঁ। তাৰপিছত তেল গৰম কৰি ধুনীয়াকৈ চানাখিনি ফ্ৰাই কৰি ল'লোঁ। লগতে অলপমান বাদামো ফ্ৰাই কৰি লৈছোঁ আৰু কেইখিলামান নৰসিংহ পাতো দি দিছোঁ। তাৰপিছত ৰেড চিলি পাউডাৰ, হালধি পাউডাৰ, নিমখ, ক'লা নিমখ আৰু লগতে এচামুচ চাট মছলা সকলোখিনি মিলাই চানাখিনিৰ লগত সানি ল'লোঁ। এনেকৈ আপোনালোকেও বনাই খাবচোন ঘৰতে। তাৰপিছত ধুনীয়াকৈ বৈয়াম এটাত ভৰাই থৈ দিলোঁ। মোৰ ভিডিঅ'টো যদি কোনোবাই চাই ভাল পাইছে তেনেহ'লে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। বাই।